মানে এহাল দম্পতি আহিছে আৰু যেতিয়া মানে কোনোবাই নিজৰ সংসাৰখনত সুখী হৈ থাকে আৰু সুখী যেতিয়া দম্পতি দেখো সঁচাকৈ বহুত ভাল লাগে। এফালে জ্যোতি আৰু এফালে হ'ল শুনু। নমস্কাৰ দেই। জ্যোতি আৰু শুনু আৰু দুইজনে আমাৰ ঘৰলৈ আজি সন্ধিয়া সময়তে আহি পালে। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোলৈকে পুনৰবাৰ আমাৰ পেজৰ এটি নতুন ব্লগৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, আমাৰো বৰ্তমান ভালেই। আৰু আজিৰ এই ভিডিঅ'টি মই শদিয়াৰ একদম মাজমজিয়া ইছলামপুৰ তিনিআলিতে আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু ভিডিঅ'টো আপোনালোকে আগলৈ চাই থাককচোন। এয়া দেখিব পাইছে এটা পেট্ৰল পাম্প। আচলতে এই ইছলামপুৰ তিনিআলিৰ সন্মুখতে এটা পেট্ৰল পাম্প আছে আৰু এই পেট্ৰল পাম্পটো পাৰ হৈ আমি যাম। আৰু ইছলামপুৰ তিনিআলিৰ যিটো পুৰণি শদিয়াৰ পাৰঘাটলৈ যোৱা যিটো মূল পথ, যিটো পথেদি গ'লে আমি ঘুমটিবিল, হৰিপুৰ বা ঘুৰমুৰা পাওঁগৈ, সেই পথেদি আমি যাত্ৰা আৰম্ভ কৰি দিলোঁ। আৰু কিছু দূৰ গৈ আমি ঘুমটিবিল পাম। কিয় মই পথটো দেখুৱাইছোঁ, কিয়নো আপোনালোকৰো এই জোন হাজৰিকা বাইদেউ খুবেই প্ৰিয়। আৰু আহি আমি এয়া দেখিছে ঘুমটিবিল পালোহি। এই ঠাইডোখৰ মোৰ কাৰণে একদম পৰিচিত, কিয়নো ইয়াতেই মোৰ কৰ্মজীৱন আৰম্ভ হৈছিলে। আৰু ঘুমটিবিল পাৰ হৈয়ে আমি সেই বিশেষ ঠাইখন, সেই বিশেষ মানুহগৰাকীৰ ঘৰখন পামগৈ। আৰু সেয়া হৈছে এয়া হৰিপুৰ তিনিআলি। হৰিপুৰ তিনিআলিৰ যিটো বাওঁফালে যিটো ৰাস্তা সোমাই যায় গাঁৱৰ ভিতৰলৈ, আৰু সেই পথটো দিয়ে আমি সোমাই গৈছোঁ। এয়া দেখিব পাইছে। আৰু এটা খুব সুন্দৰ নামঘৰ পালোঁ। আৰু নামঘৰটো গৈ কিছু দূৰ আগুৱাই গ'লেই যিটো সোঁফালেদি সোমাই যোৱা এটা ৰাস্তা আছে, সন্মুখত এখন দলং। তো দলংখন পোৱাৰ আগতেই সোঁফালেদি সোমালেই আমি বাইদেউৰ ঘৰখন পাম। ফাইনেলি আমি আহি জোন হাজৰিকাৰ বাইদেউৰ ঘৰখন পালোহি। আৰু মই পদূলিৰ পৰাই মানে ভিডিঅ' কৰিবলৈ আৰম্ভ কৰি দিলোঁ, কিয়নো বন্ধু বান্ধৱীসকল, বাইদেউ আপোনালোকৰ মাজত যেনেদৰে জনপ্ৰিয় আৰু এই পৰিৱেশটো হয়তো আপোনালোকৰ সকলোৰে চিৰপৰিচিত, কিয়নো বাইদেৱে এই ঘৰখনৰ চৌপাশটো মাজে মাজে তেখেতৰ ভিডিঅ'ত আমি দেখিবলৈ পাওঁ। আৰু এই পৰিৱেশটোৰ মাজতেই বাইদেৱে খুব সুন্দৰভাৱে নিজৰ দৈনন্দিন যি কৰ্মআলী, তাৰ কিছু দৃশ্য আমাক ভিডিঅ' আকাৰ দি পেলাই সুন্দৰভাৱে উপস্থাপন কৰি আহিছে। গতিকে মই আপোনালোকক আমাৰ জোন হাজৰিকা বাইদেউৰ চাৰিওফালৰ ঘৰখনৰ পৰিৱেশটো মই অকণমান দেখুৱাই দিছোঁ। আৰু আপোনালোকক ভিতৰৰ পৰিৱেশো দেখুৱাম, বাইদেউৰ লগতো কথা পাতিম, তেখেতৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম। ইতিমধ্যে এয়া শুনো দেখিছে সোমাই গ'ল, ময়ো এতিয়া ভিতৰলৈ যাম। আৰু আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকক। আজি জোন হাজৰিকা বাইদেউৰ বিষয়ে কিছু কথা আমি জানিবলৈ মোৰ ভিডিঅ'ৰ মাধ্যমেৰে চেষ্টা কৰিম। এইফালে আমাৰ এয়া চাহ আহি গ'ল। এইফালে মানে আমাৰ শুনো আজি পূৰা ফূৰ্তি, বাইদেউৰ ভিডিঅ' চাই থাকে। আৰু আজি মই কথা দিছিলোঁ তাইক বাইদেউৰ ঘৰলৈ এদিন হ'লেও লৈ যাম বুলি পেলাই, আৰু আজি পালোহি। এইফালে বাইদেৱে আমাক চাহ দিছে আৰু বাইদেউ আহিব এতিয়া, আপোনালোকক দেখুৱাই থাকিম। আৰু এয়া আমি আহি পেলাই একদম জুহালত বহিলোহি। আৰু আপোনালোকৰ সকলোৰে চিনাকি, আপোনালোকৰ মৰমৰ জোন হাজৰিকা বাইদেউৰ ঘৰৰ একদম এয়া জুহালত বহিলোহি। আৰু এইফালে আমাৰ শুনুক চাওক, এইফালে মানে বাইদেউৰ ভিডিঅ' চাই থাকে সদায়, মোক এদিন কৈ থাকে যে এদিনকৈ লৈ যাব বুলি। আৰু আজি মই ফাইনেলি মানে বাইদেউৰ ওচৰত শুনুক আনিব পাৰিলোঁ বন্ধু বান্ধৱীসকল। আৰু আপোনালোকৰ আগত যাৰ নেকি মাতেই পৰিচয় আচলতে আমাৰ শদিয়াবাসীৰ একেবাৰে অতিকে মৰমৰ, এয়াই হৈছে আৰু এয়াই জোন হাজৰিকা বাইদেউ। মই বাৰু বহুদিনৰ চিনাকি, আমি একে শদিয়াৰ হয়, কিন্তু এনেকৈ ঘৰলৈ অহাৰ আগতে মানে তেনেকুৱা ঘৰলৈ আহি পোৱা নাছিলোঁ বাৰু, আজি আহিলোঁ। জ্যোতিহঁত আমাৰ ঘৰলৈ আহিলে ভাল লাগিলে, বহুত দিনৰ আগৰ পৰাই চিনাকি হয় আৰু লগ পোৱা নাছিলোঁ। আজি আহিলে বিহু পৰৱৰ দিনত, কিন্তু ভাত খাই যা বুলি কৈছোঁ, ভাত নাখাওঁ কৈছে। চাহ তাহ দিয়া হ'ল, খালে। আৰু আপোনালোকে জ্যোতিক বহুত বেছি মৰম দিব। আমাৰ শুনুৰ মানে একদম মনৰ আশা এটা পূৰণ হৈ গ'ল বোলে। বহুদিনৰ পৰা ভিডিঅ' চাই থাকে, ভিডিঅ'টো চাই আচলতে মই আগতে আপোনালোকক কৈছিলোঁ যে সকলো মানুহে নিজৰ মনৰ কথাবিলাক ব্যক্ত কৰিবলৈ হয়তো সামাজিক মাধ্যমত মানে সামৰ্থ্য নহয় বাইদেউ। আৰু সেইকাৰণে মানে কি হ'ল, শুনো মানে তেনেকৈ কয়হে কথাবোৰ, মোক ক'ব পাৰে বুলি মোক কয়। আৰু আজি তাৰ মনৰ আশাটো মই পূৰণ কৰি দিলোঁ, এয়া জোন বাইদেউৰ ওচৰত আনি দিলোঁ। আৰু দুইজনীয়ে কথাও পাতিলে খুব ধুনীয়াকৈ, আমি চাহ তাহ খালোঁ আৰু একেবাৰে জুহালত বহি আছোঁ এয়া ঘৰৰ পাছফালে। আৰু ঘৰটো অকণমান দেখুৱাই দিলোঁ। মই বেলেগ ধৰণে মানে বুজাবলৈ এতিয়া অক্ষম, কাৰণ বাইদেউৰ প্ৰতি যিটো ভালপোৱা, বাইদেউৰ যিষাৰ মাত বা বাইদেউৰ যিখিনি উপস্থাপন, সেই উপস্থাপনেই সেই তাৰ চিনাকি দিয়ে। আমি আৰু তাক বেলেগ ধৰণে চিনাকি দিয়াৰ প্ৰয়োজন নাই। তো গতিকে বাইদেউৰ যি আমাৰ সামাজিক মাধ্যমত ইউটিউবত হওক বা ফেচবুকত হওক এটা বিষয়বস্তুক মানে ইমান সুন্দৰভাৱে উপস্থাপন কৰি দিয়ে, তাৰ কাৰণে আমি প্ৰশংসা নকৰি থাকিব নোৱাৰোঁ। আৰু বিশেষকৈ মই শদিয়াৰে এজন যুৱক,
আৰু বাইদেউৰ আগৰ পৰাই মানে মই শুভাকাংক্ষী তো গতিকে বাইদেউৰ ভিডিঅ'বোৰ আগৰ পৰা চাওঁ আৰু খুব ধুনীয়াকৈ বাইদেউক মই চিনিও পাওঁ আৰু আগৰ পৰা মানে ফোনতো কথা পাতিছোঁ কিন্তু ঘৰখন দেখাৰ সৌভাগ্য নাছিলে তো আজি মই শুনুক লৈ আহিলোঁ লৈ পেলাই বাইদেউক মানে বিশেষকৈ শুনুৱে মানে খুব ধুনীয়াকৈ আগৰ পৰা মানে বাইদেউৰ ভিডিঅ' চাই থাকে আৰু কৈ থাকে কোনোবা এদিন মোক লৈ যাব আজি সময় সুবিধা অকণমান মিলিলে তো গতিকে বাইদেউৰ ওচৰলৈ আহিলোঁ খুব ভাল লাগিলে বাইদেৱে আমাক খুব ধুনীয়াকৈ মানে শুশ্ৰূষা কৰিছে আৰু চাহ তাহ খালোঁ এতিয়া বাইদেউৰ লগত অকণমান জুইৰ কাষতে বহিছোঁ জুহালতে এনেকৈ আৰু এয়াই আজি আমাৰ শদিয়াত ৰেচন কাৰ্ড বিতৰণৰ সভা পাতিছিলে নহয় তালৈ গৈছিলোঁ তাত মানে গোটেই মানে চবেই আহিছে আৰু এবাৰ কথা পাতি ওচৰৰ পৰাই লগ পালোঁ কোনোবা এনে হাতখনে চুই চাইছে মানে মানুহজনী সঁচা হয়নে নহয় এনে কিবা এটা ভাল লাগিছেগৈ ন কিন্তু কিছুমানে ভাবে ফেচবুকত ফলোৱাৰ্ছ কেইটামান গোট খোৱা মানে বহুত ডাঙৰ মানুহ বুলি কিন্তু মই তেনেকৈ নাভাবোঁ সেইটো মই নাভাবোঁ ফলোৱাৰ্ছ মানে একোজন ব্যক্তি হয় নাই মোৰ কিবা এটা ভাল পায় সেই ব্যক্তিকেইজনে মোক ছাপোৰ্ট কৰি আছে কাইলৈ তেওঁলোকে বেয়া পাব মোক আনফল' কৰি দিব মই খতম গতিকে সেই ফলোৱাৰ্ছক লৈ যদি মই নিজকে ভাবোঁ যে মই বহুত হাই লেভেলৰ মানুহ তেনেহ'লে মই বিৰাট ডাঙৰ ভুল কৰা হ'ব আৰু মই ফেচবুকত ভিডিঅ' বনাওঁ বুলিয়ে যে মোৰ কিন্তু সেইটো ভাৱ নাহে মই যে কিবা এজন ইউটিউবাৰ বা ভিডিঅ' ক্ৰিয়েটৰ মোৰ ভাল লগা কথাখিনি মই আগতে ফেচবুকত লিখিছিলোঁ এতিয়া মই ফেচবুকত কৈ থাকোঁ সঁচাকৈ আপোনালোকে যেনেকৈ মানে ফেচবুকত চাই থাকে সেই বাইদেউৰ যি সৰলতা যিটো গুণ একেবাৰে মানে বাস্তৱতো একেইজনীয়ে মানুহ ইয়াত কোনো ধৰণৰ আপোনালোকে পৰিৱৰ্তন নাপায় যিসকলে বাইদেউক লগ পাইছে সেইসকলে জানিবই আৰু মইতো বাৰু লগ পায়ে থাকোঁ তথাপিও বাইদেউক মই কৈছোঁ আপোনালোকৰ আগত যে সেই ফেচবুকত বা সেই ছ'চিয়েল মিডিয়াত দেখি থকা বাইদেউগৰাকী একেবাৰে সচৰাচৰ বাস্তৱ জীৱনতো একেই সহজ সৰল খুব ধুনীয়াকৈ আপোনালোকৰ লগত মানে আমাৰ লগত কথা পাতিছে বা আপোনালোকৰ লগতো তেনেকৈ খুব ধুনীয়াকৈ কথা পাতিব আৰু এইফালে আমাৰ শুনো সুধো কেনেকুৱা পালে বাইদেউ মানে সদায় মোবাইলত চাই থাকে তাৰপিছত কয় ইমান ধুনীয়াকৈ কেনেকৈ কথা পাতিব বোলো সম্ভৱটো কেনেকৈ হয় মানে আমিতো মানে আলহী এটা আহিলে কথা পাতিবলৈ ওলাই যাবলৈ অকণমান সংকোচ কৰোঁ কিন্তু বাইদেউহঁতে বোলে আকৌ আছে মানে আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল কি আপোনালোকে জানেই যে আমাৰ মানে শদিয়াৰ দুগৰাকী মহিলা আছে খুব সুন্দৰভাৱে সামাজিক মাধ্যমত মানে জনপ্ৰিয়তা অৰ্জন কৰিছে আৰু সেই এগৰাকী হ'ল এই বাইদেউ আৰু আনগৰাকী হ'ল এই বাইদেউৰ ভনীয়েক মানে দেৱলতা ব্লগ আপোনালোকে চাই তো তেখেতকো মানে তাইকো এদিন মোৰ ভিডিঅ'ৰ মাজলৈ এদিন আনিবলৈ চেষ্টা কৰিম তো গতিকে এই সামাজিক মাধ্যম মানে সামাজিক প্লেটফৰ্মটোত খুব ধুনীয়াকৈ আগবাঢ়ি গৈছে আৰু আমাৰ এতিয়া দেখিছোঁ যে আমাৰ শদিয়াৰ এই শুনুহঁতৰ নিচিনা বোৱাৰীখিনিয়েই নহয় প্ৰায় অসমৰ মানে সকলো প্ৰান্তৰ পৰাই তেওঁলোকৰ ভিডিঅ' চায় আৰু তেওঁলোকক অনুকৰণ কৰে গতিকে তেওঁলোকৰনো লাইফষ্টাইলটো কেনেকুৱা বা তেওঁলোকে সাধাৰণ জীৱন যাপন কেনেকৈ কৰি আহিছে সেইখিনি মানে অকণমান জানিবলৈ মন যায় আৰু সেইকাৰণে আজি আমি আহিলোঁ বাইদেউহঁতৰ ঘৰত খুব ভাল লাগিলে বাইদেউ বহুত বহুত ধন্যবাদ আৰু এটা ফোন কলতে মানে বাইদেৱে খুব ধুনীয়াকৈ ৰেচপঞ্চ দিলে চাপাখোৱাত আছিলেগৈ চাপাখোৱাৰ পৰা আহি পেলাই আকৌ মোক ফোন কৰিছে আৰু আমি শদিয়াৰে হয় যিহেতু বিচাৰি পোৱাত একো অসুবিধা নাই হোৱা খুব ধুনীয়াকৈ আহিলোঁ চাহ তাহ খালোঁ আৰু ভাত খাবলৈও মানে জোৰ কৰিছে বাইদেৱে কিন্তু আমি অকণমান দেৰি হৈছে মানে আমাৰ সময় অকণমান কমকৈ আছে গতিকে আমি যামগৈ নিশ্চয় বাইদেউ নিশ্চয় মানে আলহী অতিথি আহিলে ভাত কেইটামান খুৱাই পঠিয়াব পাৰিলে ভাল লাগে ন সেইটো আমাৰ শদিয়াৰ মানুহৰ কি কয় পৰম্পৰা আমাৰ শদিয়াৰ মানুহৰ এটা পৰম্পৰা আছে যে ঘৰলৈ আলহী আহিলে ভাত অকণমান খুৱাই নপঠিয়ালে মানে যিমান খাবলৈ দিলেও মনটো খালী খালী লাগি থাকে ন কিবা এটা খুৱাই পঠিয়াব পাৰিলে ভাল লাগে ঠিক আছে বাইদেউ বহুত বহুত ধন্যবাদ দিয়া হ'ব